মই ইউটিউবত ভিডিঅ' বনোৱা 1 বছৰ হ'ল। 1 বছৰত প্ৰায় 2K মান ছাবস্ক্ৰাইবাৰ হ'ল। ৱাচ টাইম সিমান এটা নাই হোৱা। মোৰ ভিডিঅ'ৰ কোৱালিটিও সিমান এটা ভাল নহয়। লগতে মই ভিডিঅ'বিলাক ভালকৈ এডিট কৰিব নাজানো। প্লাছ মোৰ লেংগুৱেজ প্ৰপাৰ নহয়। এইটো মই অলৱেজ একচেপ্ট কৰোঁ। হ'লেও মই যিমানখিনি ভাবিছিলোঁ বা যিমানখিনি আশা কৰিছিলোঁ তাতকৈ বেছি আপোনালোকে মোক ছাপোৰ্ট কৰিলে। আশা কৰোঁ আগলৈকে মোক ছাপোৰ্ট কৰি যাব। মই চেনেলটো ছাবস্ক্ৰাইব কৰালৈ লাগি নাথাকোঁ, কাৰণ ময়ো ইউটিউবত ভিডিঅ' চাই থাকোঁ। মোৰো যিটো চেনেলৰ ভিডিঅ'বিলাক চাই ভাল লাগে মই সেইটো চেনেল ছাবস্ক্ৰাইব কৰোঁ। এনেকুৱা চবেই। এটা কথা মই সদায় মনত ৰাখোঁ, উইদাউট ইউ আই এম নাথিং। বাৰু 1 বছৰ মই মেডিচিন বেমাৰ এইবিলাকৰ বিষয়ে আলোচনা কৰিলোঁ। আজি মই মেডিচিন বা বেমাৰ এইবিলাকৰ বিষয়ে আলোচনা নকৰোঁ। আপোনালোকৰ মূল্যৱান সময় অকণমান দি ভিডিঅ'টো শেষলৈকে চাওক। ভিডিঅ'টো বেয়া নালাগে। এতিয়া বাগানত ভিউ নাই মানে এনেকুৱা নহয় দেখাত বেয়া লাগে। এতিয়া প্ৰায় চব বাগানত কলম কাটিছে। এইটো ছাইডত কলম কাটিছে, কিন্তু এইটো ছাইডত কলম কটা নাই। যোৱাবাৰ কিন্তু এইটো ছাইডত কলম কাটিছিল, এইটো ছাইডত কলম কটা নাছিল। মই বেলেগ আৰু এটা জেগাত গৈ আছোঁ, ভিডিঅ'টো চাই থাকক। এইখিনি বেলেগ কোম্পানীৰ বাগান হয়। এইখিনিত যোৱাবাৰ কলম কাটিছিল, এইবাৰো কলম কাটিছে। কলম কটাটো নৱেম্বৰৰ পৰা ষ্টাৰ্ট কৰি দিয়ে, ডিচেম্বৰৰ ভিতৰত শেষ কৰে। এইবাৰ চাগে বাগানত পাত বহুত ভালকৈ ওলাব, কাৰণ বাগানত যিখিনি সময়ত বৰষুণ লাগে সেইখিনি সময়ত বৰষুণ দিছিল। বিশ্বাসেই নহয় এইবিলাক গছৰ পৰা পাত ওলাব। গছ মৰি যোৱাৰ নিচিনা লাগিছে। এইবিলাক প্ৰকৃতিৰ লীলা। বহুতে ভাবে চাহ গছত পানী দিব লাগে, পানী দিব নালাগে। এইবিলাক গছৰ পৰা ফেব্ৰুৱাৰী লাষ্টত পাত অলপ অলপ ওলাব। মাৰ্চৰ শেষত এইবিলাক গছৰ পৰা পাত তুলিব। তাৰপিছত চাহপাত বনাব। নতুন চাহপাত দি চাহ খালে চাহ বহুত টেষ্ট লাগে। আৰু এটা কথা শুনিলে আচৰিত যাব। এইবিলাক যে কলম কাটিছে বেছিভাগেই বাগানৰ মহিলা মানুহে কাটিছে। ইমান ঠাণ্ডাত ৰাতিপুৱা 4টা-5টা বজাত উঠি ঘৰত সৰু সৰু ল'ৰা ছোৱালী এৰি গোটেই দিনটো বাগানত কাম কৰে। বাগানৰ মানুহে কিমান কষ্ট কৰিব পাৰে দেখিলে ৰিয়েলাইজ কৰিব পাৰিব। বাগানৰ মানুহে যিমান কষ্ট কৰিব পাৰে তাৰ আধা কষ্ট আমি কৰিব নোৱাৰিম। বাগানীয়া মানুহৰ কষ্ট আৰু ত্যাগৰ ফলতে আমি ইমান টেষ্টি চাহ খাবলৈ পাওঁ। এইটো কাৰণে বাগানীয়া মানুহক লৈ আমি সদায় গৌৰৱ অনুভৱ কৰিব লাগে। ৱেইট গাইজ, ভিডিঅ'টো শেষ কৰিম ৰ'ব। মোৰ ৰুমৰ পৰা 1.5 কিলোমিটাৰমান দূৰত মোৰ এটা ফেভৰাইট প্লেচ আছে। প্লেচটোত মোৰ যেতিয়া মন চন বেয়া হয়, ভাল নালাগে, তেতিয়া যাওঁ। আৰু মই সেই প্লেচটোত গৈ আজিলৈকে ভিডিঅ' বনোৱা নাই। মোৰ ফেভৰাইট প্লেচটো আজি আপোনালোকে চাওক, কেনেকুৱা লাগে ক'ব। এইটোৱেই মোৰ ফেভৰাইট প্লেচ হয়। ইয়াতে নদী আছে, ইয়াতে দলং আছে। ওচৰত এটাও ঘৰ বাৰী নাপাব। মানুহ চলাচল কৰি নাথাকে, গাড়ীও চলাচল কৰি নাথাকে। এইটো একচুৱেলি বাইপাছ হয়। বাইপাছ হয় বুলি গাড়ী সিমান এটা চলাচল কৰি নাথাকে। ইফালে গ'লে ডাইৰেক্ট অৰুণাচল পাব আৰু ইফালে গ'লে তিনিচুকীয়া পাব। গৰমৰ দিনত গধূলি সময়ত আহিলে আৰু বেছি ভাল লাগে, আৰু গৰমৰ দিনত দেখাতো আৰু বহুত ভাল লাগিব। এইখিনিই গাইজ। যদি ভাল লাগে লাইক এটা কৰি দিব। ষ্টে ইন টাচ উইথ আছ, ষ্টে হেল্ডি। থ্যাংকস ফৰ দ্য ওয়াচিং ভিডিঅ'।